এটা কথা জানে আপোনালোকে যে বিটিচিৰ 22 লক্ষ অনাবৰ ৰাইজৰ যি সমস্যাখিনি বিগত 10 বছৰ এমপি নৱকুমাৰ শৰণীয়াৰ দ্বাৰা দি এইটো সমস্যা সমাধান নহ'লে 10 বছৰ কেৱল এমপি নৱকুমাৰ শৰণীয়াই নিজৰ কথা চিন্তা কৰিলে বিটিচিত আমি যেতিয়া বসবাস কৰোঁ ইয়াত আমাৰ মাটিৰ সমস্যা আছে, ইয়াত আমাৰ ভাষাৰ সমস্যা আছে, ইয়াত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ সমস্যা আছে। কাৰণ বিগত 17 বছৰে হাগ্ৰাবৰভূঞাৰ নেতৃত্বত বিপিএফ চৰকাৰে যি এক মৰণ ফাণ্ডৰ নিচিনা এই বিটিচিৰ নাম মৰণ ফাণ্ড আমাক যি এক অৱস্থা সৃষ্টি কৰিছিলে তাৰ 20 চনৰ পিছত বৰ্তমানত পূৰ্ব নেতৃত্ব চৰকাৰে 3 বছৰ হোৱাৰ পিছতে য'ত নেকি আমাৰ মাটিৰ চিধা নামজাৰি বন্ধ কৰি দিছে, য'ত আমাৰ মাটিৰ ৰেজিষ্টাৰ্ড নহয়, য'ত আমাৰ ভাষাখিনি সুৰক্ষিত নহয়, য'ত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত নহয়, ডেফিনেটলি আজি বিটিচিৰ 22 লক্ষ অনাব ৰাইজে কাৰণে যি এক ৰাজপথৰ সংগ্ৰামী সত্যাঘাত আনি ৰাজনৈতিক এক মঞ্চত অৱদান কৰিছে, ডেফিনেটলি মোৰ নিশ্চিতভাৱে এটা আশাবাদীৰ ভালে লাগিব। নৱখনীয়াক আপোনালোকে এমপি বনালে, এতিয়া কিয় আপোনালোকে অসন্তুষ্ট দেখাব? কথাটো এনেকুৱা যে 2014 চনত যেতিয়া আমি এটা কথা স্পষ্ট কৰি কওঁ যে আমি কোনো বড়োৰ বিৰুদ্ধাচৰণ নহয়, এটা ছিষ্টেমৰ বিৰুদ্ধাচৰণ। কাৰণ বিটিচিত বসবাস কৰাৰ পিছত 2014 চনত যেতিয়া এমপি নৱকুমাৰ শৰণীয়াই কেৱল মাত্ৰ আমাৰ মাটিৰ সমস্যাখিনি সমাধানৰ কাৰণে, আমাৰ ভাষাৰ সমস্যাখিনি সমাধানৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত কিন্তু এমপি নৱকুমাৰ শৰণীয়াক লোৱাৰে কাটো বুলি কাৰণে আমি দিছিলোঁ। কিন্তু যোৱা 10টা বছৰ এমপি নৱকুমাৰ শৰণীয়া আচলতে বিটিচিৰ এই লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহখিনিৰ কাৰণে তেওঁৰ ব্যক্তিগত কথাখিনি চিন্তা কৰাৰ বাহিৰে আমাৰ কোনো ধৰণৰ চিন্তা সমাধান নকৰিলে। য'ত নেকি তেওঁৰ নেতৃত্বতে তেওঁ যেতিয়া এমপি হৈছে, য'ত নেকি মনোজ দাসৰ নিচিনা ব্যক্তি কিন্তু মুছল পৰা মাছ মজিয়াত কিন্তু হত্যা কৰা হৈছিলে, য'ত 2017 চনৰ 1 আগষ্টত কিন্তু লাফিকুল ইছলামৰ নিচিনা ব্যক্তি কিন্তু হত্যা কৰা হৈছিলে। যিজন ব্যক্তিৰ ছত্ৰছায়াত, যিজন ব্যক্তিৰ সন্মুখত এই অনাবৰ মানুহ সুৰক্ষিত নহয়, যিজন ব্যক্তিৰ সন্মুখত আমাৰ মাটিখিনি সুৰক্ষিত হোৱা নাই, য'ত আমাৰ ভাষাখিনি সুৰক্ষিত হোৱা নাই, য'ত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত নহয়, তেনেস্থলত আমাৰ 22 লক্ষ অনাবৰ ৰাইজৰ গঠিত অৱৰো সুৰক্ষা সমিতি কিন্তু এইবাৰ অন্তত তেওঁৰ যিটো এক ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাক বাদ দি কেনে এইবাৰ অনাগত দিনত আমাৰ মাটিৰ সমস্যা, আমাৰ ভাষাৰ সমস্যা আৰু আমাৰ ল'ৰা ভৱিষ্যতৰ কাৰণে অৱৰো সুৰক্ষা সমিতিয়ে এইবাৰ মোক প্ৰক্ষেপ কৰিছে। আশা কৰিছে আশাবাদী সকলোৱে হয়। এটা কথা মন কৰিব যে বিটিচিৰ এই অনাবৰত 22 লক্ষ মানুহখিনিৰ ভৱিষ্যত ৰক্ষাৰ স্বাৰ্থত মই এই ৰাজপথ সংগ্ৰাম এৰি কেনে ৰাজনৈতিক পথত আহি গৈছোঁ। ইয়াতে মই 100% নিশ্চিত যে বিটিচিৰ অনাবৰ ৰাইজে মোক এবাৰ সুনিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিব। ইয়াতে মই আগতে স্পষ্ট কথা কৈছোঁ যে আমি বড়ো বিৰোধী নহয়, এটা ছিষ্টেমৰ বিৰোধী। আমাক বড়ো ভোট কিয় নালাগিব? সকলোৱে ডেমক্ৰেচি হয় ইয়াতে, ৰাজনৈতিকভাৱে আহিছোঁ যেতিয়া ইয়াতে সকলোৱে ভোট লাগিব ইয়াতে। মই আগতে কৈছোঁ যে কোনো বড়ো বিৰোধী অৱৰো সুৰক্ষা সমিতি বা জন দাস নহয় ইয়াতে, আমি ছিষ্টেমৰ বিৰোধী। 2003 চনত যেতিয়া হাগ্ৰা মহিলাই যেতিয়া বিৰোধী চুক্তি গঠন কৰিছিলে 17 বছৰে তেওঁলোকে বিটিচিত থকা অনাবৰৰ মানুহখিনি তেওঁলোকে মাটিৰ সমস্যা সমাধান কৰিলে নেকি? এইবুলি আমি বড়োৰ বিৰুদ্ধে ইনকলাব জিন্দাবাদ দিব গৈ কেনে বিদ্ৰোহ বা হত্যাকাণ্ড আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে এটা কথা কওঁ যে আমি কোনো বড়োৰ বিৰোধী নহয়, আমি স্পষ্টবাদী যে আমি আমাৰ ছিষ্টেমৰ বিৰুদ্ধে যুদ্ধ কৰিছোঁ আৰু ছিষ্টেমত যেতিয়ালৈকে ছিষ্টেম আমাৰ কাৰণে পৰিৱৰ্তন নকৰিব তেতিয়ালৈকে এই অৱৰো সুৰক্ষা সমিতিৰ জন দাসে কিন্তু এই সংগ্ৰামী সত্তা বজাই ৰাখিব। ইয়াতে गोजोनथाव खौरां, नोंथाङा कटन आरो इरि जि गाननो मोजां मोनोना? नोंथांमोननि थाखाय लानानै फैदों चिरां जिल्लानि सापागुरियाव थानाय आगर दाग्रा आफादा 1 एप्रिलनिफ्राय 30 एप्रिलसिम बैसागुनि 20% 50% डिसकाउन्टनि अफार। आगर स्ट'राव हौवाफोरनि थाखाय कटन आरो इरि जिफोरखौ मोननो हायो, जेरै जेन्स शार्ट, शर्ट कुर्ता, लं कुर्ता, वेस्टकट, गामसा स्टल, मफलार, आर'नाइ आरो हिन्जावफोरनि थाखायबो कटन आरो इरि जिफोरखौबो मोननो हायो, जेरै लेडिस कुर्ता, लेडिस टप, लेडिस पेन्ट, दखना, साद्रि, इरि स्टल आरो इरि सलफोरनि गानग्रा जोमग्राफोरनि जिखौ मोननो हायो। कटन आरो इरि जिफोरखौ गानग्रा एबा बायग्राफोरनि थाखाय आगर स्ट'रा मोजां सुबिदाबो खालामदों, जेरै अनलाइननि गेजेरजों वाट्सएप नाम्बार, फेसबुक आरो इन्स्टाग्रामनि गेजेरजों बायनो हागोन आरो सोरबाफोर हलसेल बायग्रा दंबा हलसेलबो बायनो हानायनि सुबिदा दं। बेजों लोगोसेनो मोनसे गोजोनथाव खौरांबाव, आगर दाग्रा आफादाव सोरबाफोर जि दानो गोसो गुदुं आइजो सुबुं दंब्ला जि दाफिननो हागोन। गोबां बाथ्रा मिथिबावनो थाखाय 8822063339 9678923836 आरो 9613 224401 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन।